হেল্ল' শিক্ষক বন্ধুসকল, এয়া মই মনিৰুদ্দিন আহমেদ আৰু আপোনালোকে চাই আছে অসম লাইভ ইউটিউব চেনেল। আপোনালোক লৈ আগবঢ়াইছোঁ এয়া মই 507 এছাইনমেণ্ট 2 কুৱেশ্যন নম্বৰ 2 এনচাৰ। এই প্ৰশ্নটো হ'ল বিভিন্ন শৈক্ষিক সংস্থাৰ ভূমিকা বৰ্ণনা কৰক, চৰকাৰী আৰু বেচৰকাৰী। আপোনাৰ বিদ্যালয়ৰ উৎকৰ্ষ সাধনৰ বাবে আপুনি সিহঁতৰ লগত কি ধৰণৰ আন্তঃক্ৰিয়া কৰে, উদাহৰণৰ সহায়ত ব্যাখ্যা কৰক। এয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল। আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো অসম লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। এই আকাৰে মই এতিয়া ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াৰ দ্বিতীয় পৃষ্ঠা। আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, অসম লাইভ ইউটিউব চেনেল। কিবা বানান ভুল থাকিব পাৰে আৰু কিবা যদি ভুল থাকে আপোনালোকে মোক কমেণ্ট বক্সত শুধৰাই দিলে মই সুখী হ'ম। এয়া মই অসম লাইভ ইউটিউব চেনেলৰ পৰা আপোনালোক লৈ মোৰ অতি ক্ষুদ্ৰ প্ৰচেষ্টা চলি থাকিব। বন্ধুসকল, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাই দিয়ক যাতে আগলৈ মোৰ এই ভিডিঅ'সমূহ পাই থাকে। এয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। শেষত আৰু এবাৰ আপোনালোকলৈ অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু লাইক কৰক। এই আশাৰে মই ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।